নমস্কাৰ বন্ধু বান্ধৱীসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিছলৈ স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে জণ্ডিছ। প্ৰথমে আপোনালোকলৈ অনুৰোধ, মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। জণ্ডিছ বেমাৰৰ লক্ষণসমূহ হ'ল জ্বৰ হোৱা, চকু হালধীয়া হোৱা, হাত ভৰি বিষ অনুভৱ হোৱা, ভোক নলগা। এই বেমাৰ ভাল হোৱা ঘৰুৱা উপায়সমূহ হ'ল মহানিমৰ পাতৰ ৰস 1 চামুচকৈ প্ৰতিদিনে ৰাতিপুৱা খালে এই বেমাৰৰ পৰা উপশম পাব পাৰি। এৰা পাতৰ ৰস 5 চামুচকৈ 7 দিন খালে এই বেমাৰৰ পৰা উপশম পাব পাৰি। পাণ এখন ল'ব, আকন গছৰ আগ ল'ব, আগটো মিঠা পাণ খোৱাৰ নিচিনাকৈ পাণখনত বান্ধি খালে এই বেমাৰৰ পৰা উপশম পাব পাৰি। পদুনাৰ ৰস 1 চামুচ লৈ মৌজোল আধা চামুচ মিহলি কৰি প্ৰতিদিনে ৰাতিপুৱা খালে এই বেমাৰৰ পৰা উপশম পাব পাৰি। ইয়াৰ উপৰিও ব্যায়াম কৰিও এই বেমাৰৰ পৰা উপশম পাব পাৰি। ব্যায়ামটো হৈছে কপালভাৰতী। এই বেমাৰত বাছি খাবলগীয়া বস্তুবিলাক হৈছে নেমু, হালধি নাখাব, গৰম বস্তু নাখাব, ভজা পোৰা মছলাজাতীয় খাদ্য নাখাব। আজিলৈ ইমানেই, ধন্যবাদ।